নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি বহুত দিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ আৰু ভিডিঅ' ধামাকাদাৰ হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ঘৰৰ পৰা প্ৰায় আহিলোঁ 2 কিলোমিটাৰমান। এই জেগাটো দেখি ভাল লাগিছে, ইমান ধুনীয়া গ্ৰীণ অনুভৱ হৈছে। চাওক, গোটেই ডাঙৰীয়া ধান পৰিৱেশ হয়। তাৰমানে আজি আমি চাইকেলে ৰাইড কৰি আহিছোঁ, তাৰমানে চাইকেল চলাই আহিছোঁ আমি পাহাৰ কিনাৰলৈ। পাহাৰ কিনাৰত এটা ৱাটাৰফল আছে হেনো, বহুত ধুনীয়া চাবলৈ যাওঁ। ইয়াৰ পৰা প্ৰায় আৰু 5-6 কিলোমিটাৰমান আছে ইয়াৰ পৰা। ধৰি আমি ৱাটাৰফল চাব। ফাইনেলি পাই গ'লোঁ আমি যি জেগাত যাম বুলি কৈছোঁ, আৰু যিখিনি ধুনীয়া ঠাই পাহাৰ কিনাৰ গোটেই পাহাৰ পৰা নদী বৈ আহিছে। এইখন পানী হয়, এইটো জিলি হয় বৈ অহা। তাৰ আগত আমি ভাল এটা ৱাটাৰফল ওচৰত যাম, ৱাটাৰফল আপোনাক দেখুৱাম সম্পূৰ্ণ। তথাপিতো পানীখন দেখি এনেকুৱা ভাল লাগিছে যে মই গাটো ধুই দিলোঁ। সেইকাৰণে মই গাটো ধুই দিছোঁ। চাব পাৰে এইবিলাক কি ধুনীয়া লাগিছে এইবোৰ। আমি ইয়াৰ পাহাৰত মাজে মাজে আহি আছোঁ, গোটেই বনৰ মাজে মাজে গোটেই এইবিলাক একদম ৱাটাৰফলটো তাৰমানে পাহাৰৰ ভিতৰত আছে। সেইকাৰণে আমি আহি আছোঁ। গোটেই এইবিলাক কি বন কয় জানো, নাম নাজানো। গোটেই বনেই বন, এইবিলাক কহুৱা বন। কহুৱা বনৰ মাজে মাজে আহি আছোঁ। ফাইনেলি অকণমান আমি ৰেষ্ট লৈছোঁ। মই অকলে অহা নাই, আমাৰ লগত দুজন আহিছে। বহুত ভাগৰ লাগিছে। পাহাৰৰ ওপৰত উঠিওৱাটো মুখৰ কথা নহয়, বহুত কষ্ট হয়। তথাপিতো ৱাটাৰফল যি হয়, ৱাটাৰফল চাবলৈকে আহিছোঁ। ফাইনেলি আহি পালোঁ। আমাৰ যিটো জেগালৈ আহিছিলোঁ, যিটো ৱাটাৰফললৈ আহিছোঁ, সেইটো পাই গ'লোঁ। কিন্তু একদম পাহাৰ ভিতৰত হয়, চাব পাৰে। গোটেই এইটো পাহাৰ হয়, গোটেইখিনি পাহাৰ আমি পাৰ হৈ আহি বহুত ভিতৰত পাইছোঁহি। এইটো কিন্তু দুখৰ কথা, বৰষুণ আহিব লৈছে। তথাপিতো আপোনালোকে যিটো আমাৰ ৱাটাৰফল সেইটো দেখাই দিম। প্ৰাকৃতিক সৌন্দৰ্য কি ধুনীয়া দেখাওঁ, কি ধুনীয়া লাগিছে সেই প্ৰাকৃতিক সৌন্দৰ্যবিলাক। ফাইনেলি আহি পালোঁ। বহুত টাইম অপেক্ষাৰ পিছত আমি যি জেগালৈ আহিম বুলি কৈছোঁ, সেই জেগাত আহি পালোঁ। যিটো জেগা বহুত দ হয়, আমাৰ ৱাটাৰফলৰ গা পা ধুই হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। বাহিৰলৈ গৈ পেলাই আমি এতিয়া কিবা কৰিব লাগিব। এটা আমাৰ পাৰ্টি খোৱা হ'ব। মাছ অনা হৈছে। মাছৰ লগত আমি ধুনীয়া বাঁহৰ চুঙাত কেনেকৈ মাছ বনাই খায় তাক আপোনালোকে দেখুৱাম আৰু খাম। আৰু লগতে এইটো কলডিল কেনেকৈ জুইত পুৰি খায়, কেনেকৈ পিটিকা কৰি খায়, সেইবিলাক আমি সম্পূৰ্ণ খাম, আপোনালোকক দেখুৱাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ফাইনেলি আমি বাহিৰত পাই গ'লোঁ। বাহিৰত পাই এতিয়া চুঙা কাটিলোঁ। চুঙা কাটি এই চুঙাতে মাছখিনি ভৰাবৰ কাৰণে কিবা কৰি আছোঁ। গোটেই এইবিলাক মাছ চাওক, এইটো গোটেইখিনি। আৰু এতিয়া আমি বৰ্তমান মাছৰ চুঙা খুলিছোঁ। কৰিব চাবি দেই, আৰামছে খালিব লাগিব অকণমান। হ'ব লাগিছিলে বাহ, এয়া চাব পাৰে কি ধুনীয়া লাগিছে মাছ। গোটেই মাছ চুঙাত ধুনীয়াকৈ আছে। আজি ইয়াকে খোৱা হ'ব, কি ধুনীয়া লাগিব চাব পাৰে আপোনালোকে। কি ধুনীয়া এভি খাই টেষ্টিং কৰি চাওঁ ৰচোন। একদম ফেণ্টাষ্টিক, আল্টিমেট, বহুত ধুনীয়া লাগিছে খাই। ঠিক আছে, চাওঁ এয়া কলডিলৰ পিটিকা। এইখিনি কলডিল পিটিকা খাই ভাল লাগিছে, একদম ধুনীয়া। এয়া মাছ আল্টিমেট, লগত আছে ভাত। এতিয়া বজাৰত খাই লওঁ। আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব লাগে। আজি ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। প্লিজ কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। मज़ा आया।